दोस्तों तो सबको मैंने सबके ईद मुबारक মানে আজি ঈদ হয় 21 মাৰ্চ এতিয়া টাইম আপোনালোকৰ 7টা বাজি আমাৰ ইয়াতে 8:30 নামাজ বহুত বেলেগ বেলেগ জায়গাত বেলেগ বেলেগ ধৰণৰ মানে বেলেগ বেলেগ টাইমৰ নামাজ আমাৰ ইয়াতে 8:30 আৰু মই পুৱা মানে ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ ফজৰত কিন্তু মোৰ উঠা নহ'ল মানে নামাজো পঢ়া নহ'ল তো এতিয়া জাষ্ট উঠিছোঁ আৰু পুৱাইটো উঠা হ'ল পুৱা হেৰি কৰিলোঁ ভিডিঅ' কৰিলোঁ আকপাক ফুৰি আহিলোঁ গৈ গাগাখন কিন্তু এতিয়া উপায় নাই মই খাই নাপালোঁ তো এতিয়া উঠিছোঁ এতিয়া আপোনালোকক আজি ভিডিঅ'টো সম্পূৰ্ণ দেখাম কি কি আজি মানে এইটো পাঞ্জাবী মই এনে চিলাইছোঁ নতুনকৈ তো এইটো মানে ধুই কেনে থৈ দিছোঁ এতিয়া বঢ়িয়াকৈ ইস্ত্ৰি কৰিম ইস্ত্ৰি কৰি কেনে পিন্ধিম ভাত পাইজামাটো আমাৰ আগৰে আছে আৰু এইটো মানে এইবাৰ মানে ঈদত চিলাইছোঁ আমি মানে প্ৰত্যেক বছৰে ৰজাৰ ঈদত মানে পাঞ্জাবী চিলাওঁৱেই বাকী বকৰা ঈদত ধৰি মানে ৰজাৰ ঈদত চিলাই চিলাই মানে পিন্ধি দিওঁ তো পটককৈ গাটো ধুওঁ তো গাইছ মই মানে গা ধুব গৈছিলোঁ কিন্তু বহুত মানুহ কিন্তু মই মানে খোজ কাঢ়ি আহিলোঁ তো এতিয়া আপোনালোকক মানে সকলোকে একবাৰ মিলাই দিওঁ এইটো বাৰু বাদ দিয়ে অলপমান মানে বেছিকৈ লেভেলটোতে তো তোমাৰ মানে কেনে মানে মাত প্ৰিপাৰেশ্যন তোৰ আৰু মেহেন্দিটো আকৌ দেখাই দিয়া আৰু তোমাৰ কেনে মানে কেইটকা লৈছে পইচা কিমান লৈছে খাবা তই হা 20 আৰু তোমাৰ মানে কেনে মানে প্ৰিপাৰেশ্যন মানে কি মানে খাবা আজি দিনটোত আৰু আৰু কেইটকা লৈছে পইচা কিমান লৈছে মোক দিবি এটা তো গাইছ তো দোস্ত এতিয়া মই তাৰমানে ৰেডি হৈছোঁ এইটো মোৰ ফাইনেল লুক পাঞ্জাবী তো এতিয়া আমি যাম নামাজ পঢ়িবলৈ তো আপোনালোকৰ নামাজ পঢ়ে মানে যদি মই পাৰোঁ অলপমান ভিডিঅ' কৰিবলৈ চেষ্টা কৰিম তো এতিয়া মই নামাজ পঢ়িবলৈ যাম তো কৈছে এনেকুৱা আমি গোটা মাখা গৈ আছোঁ নামাজ পঢ়িবলৈ ঈদগাঁৱত আপোনালোকে চাব পাৰে আমি আছোঁ পাঁচমুখে আমাৰ ৰাইজে ইয়াতে সকলো ৰাইজে ধনী দুখীয়া গৰীব সকলে ইয়াত পইচা দিছে এইবিলো আমি আশা কৰিম যাতে আমি যিকোনো মুহূৰ্তত সেই মাটিখিনি ৰাখিব লগা হ'লে যাতে আমি ৰাখিব পাৰোঁ তাৰ কাৰণে আপোনালোকৰ কথা বিনম্ৰ আল্লাহ হায়াত দৰজৰ আমিন আল্লাহ সকলো জমালৰ পৰা আৰোগ্য যন্ত্ৰণাৰ সমাধান কৰক আমিন গাইছ আমি এতিয়া নামাজ পঢ়ি আহিলোঁ এতিয়া মই ধৰ্মকে হৈ আছোঁ ইয়াৰ ৰাতি আছে ইয়াৰ ৰিজন আছে আমি এতিয়া ধৰ্মকে যাই আছোঁ নামাজ পঢ়ি এতিয়া আমাৰ মছজিদ আমাৰ মানে ঈদগাহ ফিল্ডত হয় যদি মানে বৰষুণ দিয়ে বানপানী তেতিয়া মানে আমাৰ মানে ঈদত আমাৰ মছজিদ নামাজ পঢ়ে আৰু আমি গোটা মাখা মানে আহিছোঁ চকত কিবা অলপ মানে খাবলৈ আমাৰ এটা দোকানত বঢ়িয়াকৈ কিবা কাৰণে কিনিম আৰু খাম কিমান আনিছে সিমান নাই বাকী মানে এনেকুৱা আমি মানে চকৰ পৰা আহিলোঁ এতিয়া মানে ধৰ্ম হয় আমি মানে ধৰ্ম হৈ যায় এতিয়া তো অদৰিকে মানে আৰু আহিম এতিয়া মানে পৰিৱেশ ঈদৰ বেছি মানুহ নাই এইবাৰ সেমেকৈ আৰু লাইট চাইটো সিমান দিয়া নাই বাৰু যি কি ন খাই লৈ ঈদ খাই লৈ ঈদ এয়া আছে আমাৰ ৰিজৱান ৰাব্বি বগী আৰবিন ৰাহাত নাদিয়া দীপকা গেল আৰু মই আছোঁ তো আমি এতিয়া পুৱা মানে মাংস খাইছিলোঁ 11টাৰ বজাত তাৰপৰা আৰু আকৌ খোৱা ভাত চাত তো আমাৰ আজি মানে ব্ৰইলাৰ হাঁহ গৰু চব মানে বনাইছি তো মই এতিয়া বেলেগ মাংস অনা নাই অকল হাঁহৰ মাংস আনিছোঁ তো সেইখিনি মানে হাঁহৰ মাংস আপোনালোকে চাব পাৰে তো গাইছ এনেকুৱা আমি অলপ মানে ফুৰিব আহিলোঁ গধূলি টাইমত আমি গোটা মাখা আহিছোঁ ৰাব্বি মই নাজিয়া মানে অল এভৰিথিং আমি মানে সৰু ছোৱালী মাখাই মানে সৰু ছোৱালী মানে কি আৰু আমি মানে বাচ্ছা পাৰ্টি আহিছোঁ চব অলপমান মানে ফুৰিবলৈ এয়া চাব পাৰে কি ধুনীয়াকৈ লাইট দিছে কিন্তু আমাৰ এইবাৰ গাঁৱত নিদিলে দিয়া হ'লে দেখালোঁ হয় যোৱা বছৰ দিছিল এইবছৰ দিয়া নাই কিয় ভা কিন্তু যোৱা বছৰ কিন্তু মই মানে ভিডিঅ' কৰা নহ'ল তো সেইকাৰণে দেখুওৱা নহ'ল তো এইবছৰ তো দিয়াই নাই তো বছৰ যদি দিয়া আপোনালোকক নিশ্চয় দেখাম তো এইটোৱেই কথা চব ভাল লাগিছে কিন্তু কিবা এটা আৰু এইফালে আমাৰ জুবিন দাৰো হেৰি দিছে সেইকাৰণে আৰু বেছি ভাল লাগিছে আপোনালোকে চাব পাৰে জুবিন দাৰ এয়া কিছুমান ডাইলগ আৰু ফটো দিছে সকলোতে সেইকাৰণে ভাল লাগিছে জয় জুবিন দা তো দোস্ত এতিয়া আমি মানে ঈদ খাব মানে আহিলোঁ আৰু ইহঁতক চাওকচোন টিভি চাই আছে কেনেকৈ লাইন পাতি চিনেমা চাবৰ নিচিনাকৈ আমাৰ টিভি চাই আছে গোটেই লাইন পাতি চফাত তো আমি ৰাব্বিৰ মামাৰ ওচৰত আহিলোঁ তো ঈদ খাবলৈ আপোনালোকে চাব পাৰে যদি ভিডিঅ' ভাল লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব তো আজিলৈ বাই বাই বহুত ভাল লাগিছে এতিয়া মই খুব